নমস্কাৰ বন্ধুসকল, টিপটপ অসমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক জনাম ফ্লিপকাৰ্ট যিটো অনলাইন আমাৰ ৱেবছাইট শ্বপিঙৰ সেইটোৰ বিষয়ে আপোনালোকক জনাম। তো আমি আৰম্ভ কৰোঁ এইটো। তো পোনপ্ৰথমে আপোনালোকক জনাব বিচাৰিছোঁ যে বৰ্তমান সময়ত অনলাইনৰ নহ'লে একোৱেই নহয়, আৰু আজিকালি অনলাইনতো সকলোৱে ক্ৰয় বা কিনা বেচা সকলোৱে কৰে। তো ফ্লিপকাৰ্টত আপোনালোকে কেছ অন ডেলিভাৰী, অনলাইন পে'মেণ্ট বা ডেবিট কাৰ্ড এটচেট্ৰা আপোনালোকে ইয়াতে বস্তুবিলাক ক্ৰয় কৰিব পাৰে। ফ্লিপকাৰ্ট শচীন বনচাল আৰু বিনি বনচালে বনাইছিল। তেখেত দুয়োটাই বন্ধু আছিল আৰু দুয়োটাই আগতে এমাজন কোম্পানীত তেওঁলোকে কাম কৰিছিল। পিছত তেওঁলোকে নিজৰ কোম্পানী বনাই ল'লে, যাৰ নাম দিলে flipkart.com, আৰু তেওঁলোকৰ ফেমিলিৰ বেকগ্ৰাউণ্ড একেই আছিল। আৰু তেওঁলোকে ছেপ্টেম্বৰ 5 তাৰিখ 2007 ফ্লিপকাৰ্ট নামৰ অনলাইন শ্বপিং ৱেবছাইটটো তেওঁলোকে বনাইছিল। আৰু প্ৰথম তেওঁলোকে কিতাপৰ বিজনেছ কৰিছিল, আৰু বহুত মানুহে হয়তো বিশ্বাস কৰা নাছিল আমি অনলাইন পইচা পে' কৰিম আৰু অনলাইন এখন কিতাপ আহিব, কোনে বিশ্বাস কৰা নাছিল। সেইকাৰণে তেওঁলোকে কিতাপৰ দোকানৰ আগত তেওঁলোকৰ নিজৰ এডবিলাক বিলাই দিছিল। আৰু প্ৰথমবাৰৰ বাবে তেওঁলোকে গোটেই ভাৰতত কেছ অন ডেলিভাৰী প্ৰথমবাৰ তেওঁলোকে বনায় কেছ অন ডেলিভাৰী। আৰু তেওঁলোকৰ ৱেবছাইটটোৰ নামত তেওঁলোকে 3,94,093 টকা তেওঁলোকে খৰচ কৰে। আৰু প্ৰথম তেওঁলোকে ৱেবছাইট বনায় mimi360.com আৰু sakpak.com, এই দুটা ৱেবছাইট ক্ৰিয়েট কৰি তেওঁলোকে বহুত পইচা ইনকাম কৰে। আৰু 2008-09 ভিতৰত ফ্লিপকাৰ্টত 40 মিলিয়নৰ ওপৰত পইচাৰ প্ৰডাক্ট বিক্ৰী কৰে। আৰু 2012 চনত তেওঁলোকে এটা ডিজিটেল মিউজিক কোম্পানী বনায়, যাৰ নাম দিয়ে ডিজিটেল মিউজিক ষ্ট'ৰ, এটা এপ বনায় তেওঁলোকে। তাৰপিছত যেতিয়া সকলোবোৰ ফ্ৰী ডাউনলোড কৰিব ল'লে, তেতিয়া তেওঁলোকে 2013ত এইটো ডিজিটেল মিউজিক ষ্ট'ৰটো ক্ল'জ কৰি দিলে। তো এইখিনিয়ে। তাৰপিছত ফ্লিপকাৰ্টে মিন্ট্ৰাক কিন্তু তেওঁলোকে ক্ৰয় কৰি ল'লে, আৰু মিন্ট্ৰাৰ লগত লগ হয়। এতিয়া আপোনালোকে জানে ফ্লিপকাৰ্টত বহুত বস্তু পায়, এতিয়া কাপোৰৰ পৰা আদি কৰি সকলো বস্তু উপলব্ধ। তো যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু মই আপুনি ইয়াতে পঢ়িব পাৰে ফ্লিপকাৰ্টৰ বিষয়ে, মই আপোনাৰ ডিছক্ৰিপশ্যনত দি দিম। ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিব, আৰু যদি বেয়া লাগে ভিডিঅ'টো তেনেহ'লে ডিছলাইক কৰি দিব। ধন্যবাদ। জয় অসম, বন্দে মাতৰম।